নমস্কাৰ উপস্থিত ৰাইজ, মই আজি বিপুল তালুকদাৰৰ ঘৰলৈ আহিছোঁ। তেওঁ আজি হাই ছেকেণ্ডাৰী পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে। তেওঁক মই দুই এষাৰমান কথা সুধিবলগীয়া আছে, তুমি কি ক'বা? মোৰ আজি খুব ভাল লাগিছে এনেকুৱা এটা স্থান লাভ কৰি। মই আজি খুব আনন্দিত। তোমাৰ মা দেউতাৰ কেনেকুৱা লাগিছে? মা দেউতাৰো খুব ভাল লাগিছে। তুমি কেনেকৈ পঢ়িছিলা? মই খুব কষ্ট কৰি পঢ়িছিলোঁ, ছাতিৰ পোহৰত পঢ়িছিলোঁ আৰু কেতিয়াবা ছাতিৰ পোহৰত পঢ়িবলৈ কেৰাচিনৰ তেল নাথাকে, তেতিয়া মমবাতি জ্বলাই পঢ়িছিলোঁ। আৰু কেতিয়াবা মমবাতি আনিব পইচা নাথাকে, তেতিয়া মই ৰাতি জোনাকৰ পোহৰত পঢ়িছিলোঁ। খুব কষ্ট কৰি মই আজি এনেকুৱা এটা স্থান লাভ কৰিছোঁ। হয় হয়, তুমি পঢ়া পাতিৰ সুবিধাটো ভালদৰে পাইছিলা না? হয়, পাইছিলোঁ, নাপাইছিলোঁ মানে মোৰ বহুত অভাৱ আছিল ঘৰখনত, এতিয়াও বহুত অভাৱ। দেউতাই মানে হাজিৰা কৰে আমাৰ, মানে দেউতাই হাজিৰা কৰে, কিন্তু মানে হাজিৰা কৰিলেতো আপুনি জানে কিমান টকা পায় এদিনত। সেই টকাৰে মানে ভালদৰে ঘৰখনে নচলে। আৰু কিতাপৰ আজিকালি ইমান দাম, সেই মানে দামৰ কাৰণে কিতাপ কেতিয়াবা মোৰ আনিব পৰা নাছিল, দেউতাই যোগান ধৰিব পৰা নাছিল। মই লগৰ বন্ধু বান্ধৱীৰ পৰা সংগ্ৰহ কৰি আনিছিলোঁ। মানে সিহঁতে মোক বহুত সহায় কৰিছে, কিন্তু মানে কেতিয়াবা দুই এদিন দিয়াও নাছিল। সিহঁতকো লাগে মানে পঢ়িব। মই মানে বহুত কষ্ট কৰি মানে বেলেগ কুৰ্মা গোষ্ঠী তোমাক সহায় কৰা নাছিল বহিৰ কাৰণে? নাই, কোনেও সহায় কৰা নাছিল। ভাল হৈছে তোমাৰ ৰিজাল্ট, যদি ভাল হৈছে তোমাৰ, কষ্ট কৰি পঢ়িছিলা তুমি, আৰু তুমি কি ভাবিছা, কি পঢ়িম বুলি ভাবিছা? মই ভৱিষ্যতে এজন ডক্তৰ হ'ব বিচাৰোঁ। হয়, কেই ঘণ্টাকৈ পঢ়িছিলা? মই এদিনত প্ৰায় 22-23 ঘণ্টামানকৈ পঢ়িছিলোঁ। তাৰপিছত কি কৰিছিলা? তাৰপিছত মই 1 ঘণ্টা, মানে কেতিয়াবা যদি 22 ঘণ্টা মানে পঢ়োঁ, তেতিয়া মই 2 ঘণ্টাই মানে সময় পাওঁ, মানে আজৰি সময়। তেতিয়া মই 1 ঘণ্টা শুইছিলোঁ আৰু 1 ঘণ্টা এনেই মই মানে পঢ়াখিনি মানে মনতে মানে সেই কৰি আছিলোঁ, মানে মুখস্থ কৰি আছিলোঁ। এতিয়া তুমিতো ভালকৈ পাছ কৰিলা, তোমাৰ লগৰ ল'ৰা ছোৱালীবিলাকক তুমি কি উপদেশ দিবা? মই দিম যে মানে সদায় ভালকৈ তেওঁলোকে কষ্টৰে ভালকৈ পঢ়ে, ভালকৈ মানে অধ্যয়নটো ভালকৈ কৰে, মানে আৰু সদায় কষ্ট কৰিব লাগিব। এনেকুৱা স্থান লাভ কৰিলে সহজতে পোৱা নাযায়, একদম মানে তেওঁলোকৰ মানে একদম চেষ্টা লাগিব। এতিয়া তোমাৰ মা দেউতা ঘৰত আছেনে? তেওঁলোক আছে। তোমাৰ মাৰ লগত অলপ কথা পাতিব বিচাৰিছোঁ। আহক। আপোনাৰ ল'ৰাই ভালকৈ পাছ কৰিছে, আপুনি এতিয়া কি ক'ব বিচাৰিছে? মোৰ বহুত ভাল লাগছে ল'ৰাটোৱে ভালকৈ পাছ কৰাৰ কাৰণে, যাতে অইন ল'ৰা ছোৱালীও এনেকৈ পাছ কৰে। মোৰ ল'ৰাই বিৰাট কষ্ট কৰি পঢ়িছিল, জোনাকৰ পোহৰত পঢ়িছিল, পাকঘৰত ভাত ৰান্ধিব গেলি টিউচন কেন্দ্ৰত যাই তাতেও পঢ়ে। মই ইয়াক ভালকৈ ভাত দিব পৰা নাছিলোঁ, চাহ দিব পৰা নাছিলোঁ, কৈ দিবা 3 দিন 4 দিন টকৰা লাগি থাকে, তাৰ সিংকেও পঢ়ি থাকে। মোৰ কান্দা লাগে যায়। হয় হয়, মায়াকে সুখত চকুৰ পানী ওলাইছে, বহুত দুখৰ কাহিনী, বহুত দুখৰ ঘটনা। গতিকে আপোনালোকে চাই থাকক, ইমান কান্দিছে মাকে, দুখত মাকে মানুহৰ ঘৰত কাম কৰি কৰি ল'ৰাটো হৈছিল। দেউতাকে হাজিৰা কৰে, হাজিৰা কৰি মেহান কিতাপ বহি দিছিল, মানুহেও বেছি সহায় কৰা নাছিল। গতিকে কি ক'ম আৰু। নমস্কাৰ, আজিৰ অনুষ্ঠানৰ পৰা মই বিদায় মাগিছোঁ। চাই থাকিব ডুলি লাইভ।